ভারদার প্রার্থনা শুনি পদ্মমুনিয়ে কি বলে? পদ্মমুনিয়ে কি বলে? শুনবিতা। ও শুনা দেৱভূতি প্ৰিয়া দৃঢ় কৰি মন, ঐ আনন্দৰ কালে খেদ পৰা শিকা ও থাকা তুমি এক মনে নাম কহু মৰি, ঐ উদৰে লৈ বন্ত বাহ আপুনি শ্ৰী হৰি। উদৰত বাস লৈছে না নাই? পদ্মমুনি দেৱহূতি কি কপিল হয় না নহয়? লৈছিল নে? পদ্মৰ তেনে উপদেশ আমিও মানিব লাগে। পদ্মমুনি আছিল না নাই? বাপে পদ্মমুনি আছিল নে? কপিলৰ বাপেকৰ নাম কি? বাপেক মাকৰ নাম পদ্মমুনি আৰু দেৱহূতি হয় না নহয়? এটা চাওক, প্ৰত্যেকৰে ভিতৰতে পৰমাত্মা অংশ জীৱাত্মা আছে না নাই? প্ৰত্যেকৰে আছেনে? পৰমাত্মা অংশ জীৱাত্মা আছে না নাই? প্ৰত্যেকৰে হৃদয়ত। এই জীৱাত্মা পৰম ব্ৰহ্ম বা কৃষ্ণগুৰুৰ অংশ মাত্ৰ। কিন্তু ভকত আইসকলে নিজৰ সন্তানক নিজৰ পুত্ৰ বোৱাৰীক তেনে ভাৱেৰে উপদেশ দিয়েনে? এইটো উপদেশ সদায় দিব লাগে ল'ৰা ছোৱালীবিলাকক, প্ৰত্যেকৰ ল'ৰা ছোৱালীক। আৰু এতিয়াৰ পৰা মই কৈছোঁ আপোনালোকৰ যিবিলাক ল'ৰা ছোৱালী এতিয়া জন্মিব, তাক যদি ভালদৰে ট্ৰেইনিং দি লৈ যায় আইসকল, বহুত কষ্ট ল'ৰা ছোৱালী মানুহ আপোনালোকে জানে, হয় নে নহয়? গতিকে সিয়াক বনাবলৈ সৰুৰ পৰাই নিব লাগিব। থাপনাত আপুনি যেতিয়া লগত যাব, থাপনাত যাব 5 বছৰৰ পৰাই থাপনাত লৈ যাব লাগে। আৰু বহুত সৰুৰ পৰাই খোজকঢ়াৰ পৰাই যায় বহুতেই। আৰু এই ভক্তি লাইনটো যদি দিয়ে, তেতিয়াহ'লে আপোনালোকে এটা কথা দেৱহূতিৰ নিচিনা পুত্ৰ পাব। নহ'লে বা পিছত কিন্তু লছ হ'ব। পিছত এই বাক্যবিলাক ৰাখোঁ, আপোনালোকে পালন কৰিব সদায়। নিজৰ ল'ৰাটোক সদায় বানাব, ছোৱালীজনী সদায় বানাব। কাৰণ অকণমান যদি হেৰফেৰ হয় প্ৰব্লেম হৈ যাব। সেইকাৰণে প্ৰত্যেকজন ল'ৰা ছোৱালীক যাতে আমি সেই ভক্তি জ্ঞান দিব পাৰোঁ, গুৰু জ্ঞান দিব পাৰোঁ, নাম জাপটো যাতে ল'ব দিব পাৰোঁ, প্ৰত্যেকজন ল'ৰা ছোৱালীকে চিন্তা কৰিব। পিছত ভাল পালে নহ'ব, মোৰ ল'ৰাটোৱে নামানে। মোকতো বহুতে আহি কয় না নকয়, ল'ৰাটোৱে মোক নামানে। কিয় নামানা হ'ল? ঘৰত যিখিনি শিক্ষা আমাৰ, ঘৰৰ শিক্ষাখিনি আমি হয়তো ভালদৰে দিব পৰা নাই। তাৰেতো ক'ৰবাত কিবা ৰৈ গৈছে। ৰৈ যোৱাৰ কাৰণে মোৰ ল'ৰা বা ছোৱালীটো এনেকুৱা হৈছে, বুজিছি? গতিকে ল'ৰা ছোৱালী ভালকে খুব চিন্তা কৰিব, ল'ৰা ছোৱালী কেনেদৰে বাঢ়াব পাৰি সৰুৰ পৰা। আৰু সৰুৰ পৰা যেনেকৈ ভালকে ল'ৰা ছোৱালী সেনেকৈ ল'বনে নল'ব? তেনেহ'লে গতিকে আপোনালোকক কৈছোঁ, মই চাব, সন্তানক ব্ৰহ্ম বা গুৰুৰ অংশ বুলি চাইছেনে? চাব লাগে সদায়। ল'ৰা ছোৱালীবিলাকক ঈশ্বৰৰ অংশ হয় না নহয়? ঈশ্বৰৰ অংশ হয় না? তেওঁ যিটো ল'ৰা জন্মিব ঈশ্বৰৰ অংশ হিচাপে আহিব না নাহিব? তেওঁ অংশ ঈশ্বৰৰ। যিমান জীৱ আছে পৃথিৱীত চবেই ঈশ্বৰৰ অংশ। যদি আপোনালোকে কৃষ্ণগুৰু ভকত বুলি হৃদয়ত ধাৰণ কৰে, তেন্তে ব্ৰহ্মসম পুত্ৰ পিতৃ মাতৃ হ'ব পাৰিব। সেইটো কিন্তু সঁচা কথা। প্ৰভু ঈশ্বৰে কৈছিল, ভাল ল'ৰা এটা জন্ম দিব লাগিল, ঈশ্বৰ ভক্তি খুব কৰিব লাগিব নালাগে? আমাৰ বহুতে নাজানে, ল'ৰা ছোৱালী জন্ম দিলি বহুতে নাজানে। জানেনে? বহুতে নাজানে। ল'ৰা ছোৱালী জন্মৰ বহুত কথা আছে এইবিলাক। সেইকাৰণে খুব সাৱধান আপোনালোকক কৰোঁ। যদি আপোনালোকে কৃষ্ণগুৰুৰ ভকত বুলি হৃদয়ত ধাৰণ কৰে, তেন্তে ব্ৰহ্মসম পুত্ৰ পিতৃ মাতৃ হ'ব পাৰিব। তেতিয়াহে দুখৰ সংসাৰ এখন ঠন ধৰি উঠিব। আমাৰ বহুতে অশান্তি, ঘৰত অশান্তি কৰাৰ কাৰণে
এই ল'ৰা ছোৱালীৰ কাৰণে বহুত অশান্তি, নামানে, মাক দেউতাক নামানি ওলাই গুচি যায়, দেউতাক মাকক, হয় নে নহয়? কিছুমান দেউতাক মাকক আৰু ল'ৰা ছোৱালী ক'ত থয়? হা, বৃদ্ধাশ্ৰমত থয় না নথয়? বৃদ্ধাশ্ৰমত থ'ব লাগে মাক দেউতাকক। এনেকুৱা ল'ৰা ছোৱালী জন্মিছে নে নহয়? কিহৰ কাৰণে? গতিকে ল'ৰা ছোৱালী খুব গুৰুত্ব দিয়ক। আপোনালোকক মই কৈছোঁ, আমাৰ ভকতৰ ল'ৰা ছোৱালী সেনেকুৱা হ'লে বেলেগে আহিব, কাষৰ মানুহখিনিয়ে আহিব, আৰু কৃষ্ণগুৰু ভকতে ল'ৰাটো কেনেকুৱা, এতিয়াৰ পৰাই ট্ৰেইনিং দিব। তেতিয়াই ঘৰে বাহিৰে শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব। বাহিৰতো শান্তিৰ কথা কিয় কৈছোঁ, অকল ঘৰত ধৰি নহ'ব ন, বাহিৰতো ল'ৰাটো বহুত ভাল দেই, কৃষ্ণগুৰু ভকত বা হৈ মানিছোঁ, এইটো সদায় মনত ৰাখোঁ, চিন্তা কৰিব সদায় যে আমি গুৰু লৈছোঁ, আমাৰ গুৰু আছে, আমাৰ যাতে ল'ৰা ছোৱালী কেতিয়া বেয়া হ'ব নোৱাৰে। খুব গুৰুত্ব দিব ল'ৰা ছোৱালীৰ ওপৰত। এতিয়া ল'ৰা ছোৱালী বানৰ সময়, প্ৰত্যেকজন ভকত আইসকলক প্ৰভুসকলক কৈছোঁ, চবৰে ল'ৰা ছোৱালী আছে নে নাই? চবৰ ল'ৰা ছোৱালী যাতে সদায় বানয় আৰু ভক্তিৰে বানব। পঢ়িব তেওঁ মাষ্টাৰ ডিগ্ৰী চব পঢ়াওক, পঢ়াত কোনোদিনে হেৰি নকৰিব, পঢ়িবা দিয়ক, কিন্তু গুৰুক আগত ৰাখিহে পঢ়িবা দিব। সদায় গুৰুক আগত, নাম জপ আগত সদায়, হয় নে নহয়? নাম জপ কৰিবা সদায় দিব 5 মিনিট। মই আপোনালোকক কৰোঁ, যিবিলাক ল'ৰা ছোৱালীৰ মনত নাথাকে পঢ়া, সদায় টাইম টেবুলত পঢ়িব যোৱাৰ আগত 5 মিনিট নাম ল'ব দিব লাগে। নাম ল'ব দিলে গোটেই যি পঢ়ে সি গোটেইখিনি মনত থাকিব। কিন্তু নাম লৈ উঠিয়ে পিছত নাম ল'ব লাগিব যে বাবা এই মনত থকাৰ কাৰণে নাম ল'বি, তেতিয়া কিন্তু জিৰ' হ'ব। আগতে নাম, প্ৰভু কৈছিল নাম, তাৰপিছতহে কাম। কৰ্ম হয় নে নহয়? পঢ়াটোও কৰ্ম, গতিকে হাতে কাম, হয় নে নহয়? আগতে তুমি নামটো ল'বা, তাৰপিছতহে কাম কৰিবা, সেইটো পঢ়াটো এটা কৰ্তব্য। কৃষ্ণগুৰু দেহত কি কি আছে? কৃষ্ণগুৰু ঈশ্বৰে সেৱাশ্ৰম আৰম্ভ কৰাৰ সময়তে ভক্তিতত্ত্ব ৰচনা কৰি পুথি আকাৰে ভকতৰ হাতত তুলি দিছে। ভক্তিতত্ত্ব দিছিলে নে আমাক? প্ৰত্যেকজন ভকত আইসকলক ভক্তিতত্ত্বখন দিছিলে নে নাই? চবে সকলোৱে দিছে। ভক্তিতত্ত্ব পুথিখন পঢ়ে নে নপঢ়ে? ভক্তিতত্ত্ব পুথিখন পঢ়িব লাগিব, হয়নে? পঢ়ে নে নপঢ়ে? হা, আমাৰ দেহটো কি? প্ৰভু ঈশ্বৰে লেখছি ন, দেহত কি কি আছে? আমি নিজক জানিব লাগিব আগতে, আমাৰ দেহটো কি, দেহত কি কি আছে, ঈশ্বৰ কি ৰূপত আমাৰ ভিতৰত আছে, আমি কেনেকৈ তেওঁ সেৱা শুশ্ৰূষা কৰিম, এই সকলো প্ৰশ্ন উত্তৰ ভক্তিতত্ত্বত আছে নে নাই? কেনেকৈ সেৱা কৰিব লাগে, কেনেকৈ ভক্তি কৰিব লাগে, আছে নে নাই? হা, ঐ আন্ধাৰক সূৰ্যে যেন পোহৰ কৰাই, ও হৰি নামে হৰিৰৰ মলদুৰ অমাৱস্যা ৰাতি বৰ অন্ধকাৰ, বিজুলীৰ সংযোগ কটা গ'লে চকুৰে একো নেদেখি, খেপিয়া ক'ত উজতি খাই কপাল ফালে তাৰ ঠিক নাই। কিন্তু সূৰ্যোদয় হোৱাৰ লগে লগে কি হয়? আন্ধাৰ পলায় আৰু পৃথিৱীখনক সাতৰঙী পোহৰেৰে জলমলাই উঠে, উঠে না? পোহৰ হোৱাৰ লগে লগে ঠিক তেনেকৈ সূৰ্যৰ দৰে পোহৰময় হ'ল কি? কৃষ্ণ গুৰুৰ নাম। দেহৰ ভিতৰত কৃষ্ণগুৰু নাম উচ্চাৰিত হোৱাৰ লগে লগে দুৰ্বাসনাৰ মলিন যিমান আছে, যিমান এলান্ধ অলমি আছে, সেই সকলোবোৰ নামৰ পোহৰৰ নিমিষতে নাইকিয়া হৈ যায়। নামটোৰ কিমান শক্তিশালী, কিমান পাৱাৰ, চব নিমিষতে, যিমান এন্তা নহওক, যিমান এলান্ধ নাথাকক, নিমিষতে কি হয়? দূৰ হৈ যায় নাম লোৱাৰ লগে লগে। পুৱা সূৰ্যৰ পোহৰ হওঁতে এঘণ্টামান সময় লাগে, কিন্তু কৃষ্ণগুৰু নামৰ পোহৰ নিমিষতে বিয়পি পৰে। পৰেনে? এঘণ্টামান লাগে সূৰ্যটো, ৰাতিপুৱা অলপতে লাগেনে? কিন্তু নামটো কি? হা, নামটো লগে লগে, কিন্তু কৃষ্ণগুৰু নামৰ পোহৰ নিমিষতে বিয়পি পৰে। একেলগে দেহৰ বাহিৰ ভিতৰ দীপ্তিমান হৈ উঠে। প্ৰভুসকল, আইসকল, আপোনালোকৰ হৃদয় মন পোহৰ কৰি আছেনে? এবাৰ জুমি চাইছেনে? অন্তৰলৈ জুমি চাব আৰু নিজৰ ভক্তিৰে নিজৰ অন্তৰখনক শুদ্ধ কৰি ল'ব। আগতে নিজকে শুদ্ধ কৰি ল'ব, তাৰপিছত আনক শুদ্ধ কৰিব। ভকতৰ সৰু বৰ নাই। ভকতৰ সৰু বৰ আছে নেকি?
ভকতৰ সৰু বৰ নাই, কিন্তু সৰু বৰ নাই। গতিকে হৃদয়ত কিমান নামৰ পোহৰ পৰিছে নিজে পৰীক্ষা কৰি চাব। আৰু নিজে গম পাই নামটো কিমান লৈছোঁ গম পাই নে নাপায়? মই কেইঘণ্টা নাম ল'লোঁ নিজে গম নাপায়, পাই নে নাপায়? তেনেহ'লে সেইকাৰণে কৈছে ঐ আন্ধাৰক সূৰ্যে যেন পোহৰক ৰই, অ হৰি নামে শৰীৰৰ মল দূৰ হয়, অ নিজ শৰীৰক তেবে চিনিব পাৰ হয়, ঐ আত্মা ঈশ্বৰৰ কথা তেবেহে জানাই, সতৰ যতম গুণ শৰীৰত আছে, ও ইন্দ্ৰিয় হবৰ কথা বুজিবে আছে। কৃষ্ণগুৰু নামেৰে নিজৰ ভিতৰখন পোহৰ কৰি তোলাৰ পাছত শৰীৰত কি কি আছে জল জল পট পটকৈ দেখা পাব। দেহৰ ভিতৰত কি কি দেখা যাব, কি কি দেখা পাব? ও কৃষ্ণ অংশ জীৱই আছে দেহৰ ভিতৰে, ও জীৱাত্মা ভূমি আছে আখ্যান শাস্ত্ৰ, ইহবতত বুজি যিয়ে জ্ঞান পাই, অ শৰীৰৰ সৰ্ব বিচাৰ চৌবিশ লোক ভূঞা দেহৰ গঠন, ও সেই দেহ জীৱ আত্মাই কৰিছে এই তত্ত্ব যিতজনে বুজিব পাৰ, সৰ্ব শৰীৰৰ তাৰ মল দূৰ হয়। শৰীৰত কি কি আছে বিচাৰ কৰিব পাৰিব, দেহ বিদেশ আছে যদি দেখা পাব, দুখৰ আন্ধাৰ আছে যদি কৃষ্ণৰ নামে নিজৰ হৃদয় পোহৰাই তুলিলে সকলো নিৰাময় হ'ব। তেতিয়া সৰ্ব শৰীৰ ৰোমাঞ্চিত হৈ থাকিব, প্ৰকৃত সুখৰ সোৱাদ পাব। কাৰণ আপুনি যিমানেই নামত নিমগ্ন হ'ব পাৰিব সিমানে শৰীৰত দিব্যৰূপ বিৰাজ কৰিব। কৰিবনে? দিব্যৰূপ বিৰাজ হ'লে পাব। তেতিয়া কি হ'ব? চৰ্মচক্ষু দূৰ হৈয়া দিব্য চক্ষু পায়, হৰি ভক্তি পথজনা তেৱেহে মিলয়। নাম লওঁতে লওঁতে যেতিয়া দুচিন্তা দুৰ্ভাৱনা অবিশ্বাস আলস্য হেলা ইচ্ছা অহংকাৰ পৰশ্ৰীগতৰতা দেশ বিদ্বেষৰ আদি অন্ধকাৰ সদৃশ গুণবোৰ নাইকিয়া হ'ব। তেতিয়া ভক্তিৰ পথ আপোনাৰ সন্মুখত জিলিকি উঠিব। গতিকে আপোনালোকে কৈছোঁ ভক্তিৰ বাহিৰে একো নাই, আৰু ভক্তিয়ে ঈশ্বৰক বধ কৰিব লাগিব। কাৰণ নাম নামি একে হয়নে? ক'ব কাৰণে নাম নামি একে। গতিকে যাৰ পৰা নাম লোৱা যায় নে নহয় সেইজনক ভক্তি কৰিব লাগিব, নহ'লেও আপুনি সেইজনকো নাপাব, সেইজনক দূৰত থাকব, ওচৰত থাকিলেও আপুনি দেখা নাপাব। সেইকাৰণে নাম লওঁতে সদায় সাৱধান। আমাৰ বহুতে ইয়াতে বহুত ভালকৈ নাম লৈছে, মই দেখছোঁতো বহুত কিছুমানে উঠাই নাই ভালকৈ নাম জপ কৰা। বহুত আছে ভকত আমাৰ নাম জপ কৰিব পৰা, বহুতে ভালদৰে কৰিছে। আৰু নামটো সদায় যিমান আপুনি নাযাওক সদায় য'তে নাযাওক, ক'ৰবাত গৈছে গাড়ীত গৈছে, ক'ৰবাত ল'ৰা ছোৱালীকো শিকাব এটি, কাৰোবাই কলেজত গৈছে, কাৰোবাই স্কুলত গৈছে, সদায় যাতে নাম লৈ যায় আৰু আপোনালোকক যাতে সেৱা কৰি যায়। প্ৰভু ঈশ্বৰে কি কৈছিল? আদি গুৰু সেৱা, হয়নে নহয়? আদি গুৰু সেৱাটো সদায় থাকিব লাগে ল'ৰা ছোৱালী। সেইটো শিকাব লাগে, ঘৰত শিকাব লাগিব, সেইটো নিজে নহয় শিকাব লাগিব, সৰুতে শিকাব লাগিব। তেতিয়াহ'লে যিমান বিপদ নাম আমাৰ কোনোদিনে আমাৰ সদায় ঈশ্বৰে সদায় লগত থাকব। আপুনি যদি কৃষ্ণ গুৰু বুলি কয় আপোনাৰ লগত যেনেকৈ নহয় ঈশ্বৰ যায় আপোনাক দাঙি ধৰিব, আপোনাক দাঙি ধৰিবই।
কাৰণ ভকত বিপদত পৰা ল'লে গুৰু তাত থাকিব নোৱাৰা হৈ যায় তেতিয়া কৃষ্ণগুৰু বুলি কৈ গুৰু যাই উপস্থিত হৈ থাকে আৰু ভকতৰ সদায় থাকে যেতিয়া আপোনালোকে এইবিলাক কথা কৈছোঁ যাতে এখন গাড়ী দি শুনছি এখন গাড়ী যদি ওলাই নেদে কাৰণটো গাড়ী বা অটো ৰিক্সা পল ল'লে ওলাই যায় নে নাযায় গতি এতিয়া গাড়ী পল ল'লে ওলাই যাব হাহাকাৰ হৈ যাব হয়নে নহয় বাহিৰ জল লগে লগে ওলাই যাব যে এখন গাড়ী দি শুনছে এখন গাড়ী দি ওলাই গৈছে সেইটো নহয় কাৰণ ঈশ্বৰৰ ভক্তিৰ পথ সদায় আগত আৰু সদায় গুৰু ভক্তি কৰিব আপোনালোক যিমান নহয় আপুনি যিমান বিপদ নাথাকক পৃথিৱী বিপদটো মানুহৰ আছে না নাই হে সুখ দুখ আছে না এইচব আছে না মানুহক দিছে এটি কিন্তু সেই সুখ দুখক নেওচি যিজনে আগবাঢ়ি যাব পাৰে তাক কোনোদিনে কোনো কালে কোনো ৰক্ষা কৰিব নোৱাৰে কিয় ঈশ্বৰে সদায় তাক পাছে পাছে থাকে আমাৰ ভকতবিলাক নাথাকিব গুৰু সদায় লগতে থাকে আপোনাৰ সদায় লগত আছে গুৰু কওঁতে ভকতৰ কাৰণ ভকতসমূহ পৃথিৱীত কোনো নাই গুৰুত বাহিৰে আৰু ভকত প্ৰতি যুগে যুগে কৈ গৈছে ভকতৰ শ্ৰেষ্ঠ নাই নে নহয় সেইকাৰণে ভক্তি কৰক আমাৰতো তেতিয়া যুগত এতিয়া বহুত ভাল ভকত আছে আমাৰ যিমানখিনি ভকত আছে আমাৰ বহুত ভাল ভকত আছে আপোনালোকে এটাই চিন্তা কৰিব খালি নামটো লৈ যাতে ঘৰখন ভালকৈ চলাব পাৰে আৰু যোন মানুহ নাযাওক তাক যাতে ভাল ব্যৱহাৰ সদায় ব্যৱহাৰ আৰু গুৰু আদৰ্শটো ৰাখিব লাগে আমি সদায় গুৰু যিহেতু আমি গুৰু ভক্তি কৰিছোঁ গুৰু ভজনা কৰিছোঁ বা গুৰুৰ পৰা মূল মন্ত্ৰ পাইছোঁ গতিকে আমাৰ যাতে ব্যৱহাৰ সদায় যাতে ভাল পায় সকলে